हेलो एवरीवन मैं बंदिता आपनालोक सकलोके मोर चैनेलर अन्य एटा भिडिओলৈ स्वागतम जनाइছো আজি এতিয়া আমি ইয়া ৰেডি হৈছো যাবলে আমি আজি বৰপেটা গৈ আছো সৰিলে মোৰ ভিডিওটো চাই থাকিব আজি তাত কি পৰিবেশ হয় কেনেকুৱা কি হয় মই আপোনালোকক ভিডিওটো দেখুৱাই থাকিম সো আপোনালোকে মোৰ ভিডিওটো স্কিপ নকৰাকে শেষলৈকে চাই থাকিব আৰু ইয়া আমি আজি কোনে কোনে মোৰ লগত যাবলৈ লাইছে চাওক আৰু ৰব আপোনালোকক দেখুৱাই আছো আমি চাৰিজনী আৰু চাবিচোন গ্ৰেনেড নাই সার্চ করতে ভিডিও ওলাইছো ঘৰৰ পৰা সো এতিয়া আমি গৈ আছো তো আপোনালোকে ভিডিওটো স্কিপ নকৰাকে শেষলৈকে চাই থাকিব মই আপোনালোকক দেখুৱাই থাকিম আজি দিনটোত আমি কি হয় তাত কেনেকুৱা কি পৰিবেশ সকলোখিনি আপোনালোকক দেখুৱাই থাকিম আমি এতিয়া আমাৰ আইতাহঁতৰ দোকান পালো এয়া আইতাহঁতৰ মামাহঁতৰ ঘৰ পালো আমি যাওঁ দে যাবা নেকি আমাৰ লগত বাই বাই আমি যাওঁ দে বাই 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 আমি এতিয়া মুকালমুৱা পাইছো আৰু অকনমান ৰৈ দিছো ভাগৰ লাগি গৈছে আহি বহুতখিনি আহিলো আৰু যাব আছে এতিয়া আমি অকনমান ৰৈ দিছো আৰু এওঁলোকক চাও কি কৰি আছে তহঁতে টোপনি লাগিছে চাও ডাঙৰ মাইনা ক'ত গৈ থাকোঁতে ৰাস্তাতে এনেদৰে অকনমান চেলমিলকে মোৰ টোপনি আহি গৈছিলে আৰু সেই ক্লিপটো সি ৰাখি থৈছে এয়া আমি গৈ আছো এতিয়া অকনমান মোৰ টোপনি অহাৰ নিচিনা হৈছিলে চাহ একাপ খাবলৈ ৰেষ্টুৰেণ্ট বিচাৰি বিচাৰি ফাইনেলি এইখন খোলা পালোঁ আৰু ইয়াতে সোমাই দিলোঁ একাপ চাহ খাওঁ বুলি আমি এতিয়া আমি ইয়াত চাহ খাবলৈ নামিছোঁ বাবু ক'ত গ'ল মানে আমিও যাম মাইনা মারামারি মানে বোম মারামারি এই সবতে এগুলা থাকে মানে होली दिन कम्प्लीट विदाउट दिस নেকি এই বাংলা নাই আমি আহিলো আমি গাড়ীৰ পৰা নামিলো আৰু এয়া আমি বৰপেটা পাই গলো গাড়ী অকনমান দূৰত পাৰ্ক কৰিব লগা হৈছে কাৰণ যেহেতু আজি বহুত মানুহ এইবাবে গাড়ীও বহুত সেইটো কাৰণে আমি অকনমান গাড়ীখন দূৰত পাৰ্ক কৰি এতিয়া অকনমান খোজকাঢ়ি যাব লাগিব আমি চাও এফালে তুমি চাও তোমাৰ মুখখন এতিয়াহে লাগিছে বৰপেটা হাজন কালত না রুম না বাবা আমাক পানী মাৰিলে চকুত ধৰছে আমি বাচিব যাওঁতে আমাক পানী মাৰিলে অহাৰ লগে লগে ভালকে ফটো উঠিব নাপালো অহাৰ লগে লগে পানী চাবি দেই তলফালে কেনেকুৱা লাগিছে গৰম বহুত গৰম এতিয়া আমি পাম আৰু সত্ৰ এই বেহেনৰ মুখ আমি পাই গলো সত্ৰ লোকাৰণ্য আজি কৰিব পাৰিব খাইলা ভিতরে খাইলা
আমি ইয়াতে বৰপেটাৰ ফেমাছ ৰঙাডিমা আৰু ৰঙাডিমা আৰু আলু ভাজি খাবলৈ আহিছোঁ। এয়া বহিছোঁ দোকানত। কণী আৰু আলু ভাজি অঁ অঁ পাঁচজন হা বনগীতা স্লাইড হা হা এইয়া এতিয়া আমি খাম বৰপেটাৰ ফেমাছ আলু ভাজি ৰঙাডিমা আলু পুৰি। এতিয়া আমি খাই লওঁ। সুদা আলু ভজা খাই আছে, লুচি পুৰি ৰঙাডিমা খাই।
খনৰ অৱস্থা চা খুব ধুনীয়া এটা অভিজ্ঞতা বহুত বেছি ভাল লাগিছে আহি আজি প্ৰথমবাৰৰ বাবে ইয়াত আহিছোঁ আৰু ইমান বেছি ধুনীয়া লাগিছে আহি পৰিৱেশটো ইয়াৰে বহুত বেছি ধুনীয়া আপোনালোকক মই দেখুৱাইছোঁৱে চাওক চবফালে মানুহ লোকে লোকাৰণ্য আজি একেবাৰে আজি যিহেতু ইয়াত শেষৰটো দিন সেইবাবে ইমান বেছি মানুহ আৰু চাৰিওফালে লোকে লোকাৰণ্য দেখিছেনে আপোনালোকে খুব বেছি ধুনীয়া এটা অভিজ্ঞতা দেখুৱাই দিয়া এবাৰ এই চাওক আমাৰ দুটা কালাৰবিলাক এতিয়া হৈছে ভৰ্তি পুৰা মোক মাইনা মুখখন চাই এবাৰ দেখুৱাই দিয়া চিনিয়ে নাপায় গাইজ আজি চিনি নোপোৱা হৈ আছে আৰু মাইনা চিনি পায় মুখখন ধুই ল'লোঁ অকণমান একদম চাব নোৱাৰা অৱস্থা হৈ আছে ওলাওঁ আমি এতিয়া ইয়াৰ পৰা মুখখন ধুই দিলোঁ ধুই কিনে ভাল লাগিছে নাকে চাকে সোমাই গৈছিল ন ওলাওঁ ন এতিয়া ইয়াৰ পৰা খাওঁ খাওঁ চলো ক'ল্ড ড্ৰিংক খাওঁ ব'ল এতিয়া আমি কিবা খাওঁ আৰু আমি ইয়াৰ পৰা যাওঁ আৰু ৰাঙাডিমা আৰু আলু ভাজা ৰাঙাডিমা খালোঁ আমি ৰাঙাডিমা আৰু আলু ভাজা চিনি মনে বগৰী চব আমি এই বাইদেউহঁতৰ দোকানৰ পৰা পেকিং পুৰি আৰু ৰাঙাডিমা লৈছোঁ এয়া বাইদেউৰ পৰা লৈছোঁ হেপী হোলী আইচক্ৰীম খাইছে মুখ খাইছে বহুত দিনৰ মূৰত খাইছোঁ ব্লুবেৰী কি পকতীয়া নহয় খাবা বহুত দিনৰ মূৰত গাত হেৰি ডিঙিটো এতিয়াহে ভাল লাগিছে মানে
ফালকুৰি দয়া করে তো তাইকে দিছি তাই ভাগৰখিনি চা মুখখন চা তোৰ ওয়াও ধুনীয়া এতিয়া আমি গাড়ীত উঠিলোঁ আৰু ঘৰলৈ ৰাওনা হওঁ এতিয়া আমাৰ মুখৰ অৱস্থা নাই গাৰ অৱস্থা নাই চাওঁ বেহেন চাই দিয়া অলপ ইফালে ইছৰাম এতিয়া যাওঁ আমি ঘৰলৈকে হ'ল আমাৰ হোলী খেলা এতিয়া আমি ঘৰলৈ যাওঁ অঁ মই পিছফালে ধৰিছোঁ এবাৰ চাই দিয়াচোন তুমি ইফালে এবাৰ চাই দিয়াচোন ইফালে বাই বাই দিয়া বাই বাই এটা তোমাৰ যদি 200 কিলোমিটাৰ 15 টকা ভাগৰ লাগিছে হৈ আছে কি অঁ বলি বাবাৰ নিচিনা হৈছে 15 টি মাল্টিপ্লাই কৰা আৰু মোৰ যে এইবিলাক কলা পৰি গৈছে আই ডোন্ট নো মোৰো এইবিলাক কলা পৰিছে কেনেকুৱা লাগিল আজি প্ৰথমবাৰ হোলী ফাৰ্ষ্ট টাইম বৰপেটাত ইয়েছ ভাল লাগিছে মানে মই হোলী জ্বলাই নাছিলোঁ এইবাৰ আজি মানে গোটেই জনমৰ হোলী আজি খেলিলোঁ আজি খেলি মাইনা এইটো অৱস্থাই নাই ভাগৰি গৈছে ভাগৰি গৈছে একদম অৱস্থা নাই মোৰ বঢ়িয়া হয় তাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তাই মানে বহুত কষ্টকৈ ভ্লগিংবিলাক বনায় হোলীৰ মাজেৰেও মানে ফোনৰ অৱস্থা নাই ষ্টিল বনাইছে ভ্লগ ফোনটোৰ অৱস্থাই নাই মোৰ যে সঁচাকৈ মোৰ ফোনৰ অৱস্থা নাই তথাপি মই আপোনালোকৰ কাৰণে ভিডিঅ' বনাব এৰা নাই সেইকাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নিদিয়ে তথাপি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইমান কষ্ট কৰি মই ভিডিঅ' বনাই আছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে বাকী বহুত ভাল লাগিল আৰু আপোনালোকে কোনে কোনে আজি বৰপেটা আহিছে মোক কমেণ্টত জনাবচোন কেতিয়াও অহা নাছিলোঁ মন এটা আছিল বহুত আগৰে পৰা বৰপেটাত লাষ্টৰ দিনা হোলী চাব অহা আৰু আজি সেই আশাটো পূৰণ কৰিলোঁ সেইকাৰণে বহুত বেছি ভাল লাগিলে দেই আমি এতিয়া ইয়াতে এখন ৰেষ্টুৰেণ্টত ৰৈ দিছোঁ হোটেল ময়ূৰ ফাষ্ট ফুড বহুত বেছি ভোক লাগিছে আমাৰ একদম বঢ়িয়া হৈছে তো আহি আমি এইখনত ৰৈ দিছোঁ কিবা এটা খাই লওঁ চবে ভোক লাগিছে আৰু বহুত ভাগৰো লাগিছে আৰু মোৰ মুখৰ অৱস্থা নাই এয়া মুখৰ হাতৰে অৱস্থা নাই হাতখন ধুই আহিব লাগিছিল হাতৰ অৱস্থাই নাই ফালকুৰে মই যে এখন চাওঁ তোমাৰ মুখখন চাওঁ তোমাৰ তুমি ধুইছা যে ময়ো ধুইছোঁ বাৰু তথাপি এইবিলাক আছে এতিয়া আমি কিবা এটা খাই লওঁ বহুত বেছি ভোক লাগিছে আমাৰ ন ভোক লাগিছে নাই তোমাৰ বহুত ভোক লাগিছে তো আমি খাই লওঁ তাৰপিছত আমি ওলাই দিম আৰু এইখিনি কি বুলি কয় জেগাখিনি মুকালমুৱাত ৰৈছোঁ আমি ময়ূৰ ফাষ্ট ফুড এয়া ম'ম' আৰু এইটো চিকেন পকৰা একদম লাষ্টত এটা কিনিছিলোঁ যি এতিয়া আমি খাম এইটো বহুত জ্বলা নেকি কোন নাই এই কি কৰিছে চাওঁ মুখখন চাওঁ মুখখন চাওঁ এয়া ৰাইজ মুখখন নেদেখুৱাই লাজতে এয়া ঢাকি লৈছে মুখ লাজতে নেদেখুৱাই এয়া এতিয়া আমি সোমাইছোঁ আমাৰ মামাহঁতৰ ঘৰত ইমান দূৰৰ পৰা আহিছোঁ অকণমান ভাগৰ লাগিছে অকণমান মামাহঁতৰ ঘৰত সোমাইছোঁ আৰু এতিয়া আমি ইয়াতে একাপ চাহ খাম তাৰপিছত আমি ঘৰত যাম ন
সেইটো আনছালা ৰাঙানী মাৰি দিছা অঁ দিছোঁ এতিয়া আমি এতিয়া একাপ একাপ চাহ খাম চাহ খাই ঘৰত যাওঁ আৰু এয়া মোক থাকে 1 কেজিমান হ'লি মূৰত মোৰো বাই বাই আইতা আহোঁ দে বাই 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 মামী আহোঁ ভিডিঅ'টো মই এণ্ড কৰিবলৈ পাহৰিয়ে গৈছিলোঁ মাইনাহঁতক নমাই থৈ আহি আমিও ঘৰলৈকে আহিলোঁ আৰু ঘৰ আহি মই গা পা ধুই ফ্ৰেছ হৈ ল'লোঁ ইমান ৰং লাগি আছিলে গাত এতিয়া গাটো ধুইহে মোৰ ভাল লাগিছে আৰু এতিয়া এয়া গা পা ধুই ফ্ৰেছ হ'লোঁ এতিয়া সোনকালে ভাতটো খাওঁ আৰু শুই যাওঁ যিহেতু দিনটো আজি বহুত কষ্ট হৈছে চ' ভাগৰো লাগিছে বহুত গতিকে এতিয়া ভাত সোনকালে খাই শুই যাওঁ আৰু চ' ভিডিঅ'টো ইমানতে এণ্ড কৰিলোঁ যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে আপোনালোকে মোৰ চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰি দিব আৰু মই ধুনীয়া ধুনীয়া ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আপোনালোকৰ কাৰণে গতিকে আপোনালোকে সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গতিকে ভিডিঅ'টো ইমানেই আছিলে আজিলৈ এৰিছোঁ আকৌ লগ পাম আন এটি ভিডিঅ'ত বাই বাই